নমস্কাৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আগবঢ়াবৰ কাৰণে আপোনালোকৰ মাজত এনে ধৰণৰ উপস্থিত হৈছোঁ প্ৰিয় দৰ্শক নিৰ্বাচন ইতিমধ্যে কাম কাজ আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আমি যোৱা লোকসভাৰ সময়ত যিকেইজন সাংসদে পুনৰ এবাৰ নিৰ্বাচনত উঠিছে বা প্ৰাৰ্থিত্ব আগবঢ়াইছে সেই সাংসদসকলৰ যোৱা লোকসভা সংসদতনো কেনেকুৱা ধৰণৰ তেওঁলোকৰ পাৰফৰ্মেঞ্চ আছিলে তেওঁলোকে কি কৰিছিলে সেই সম্পৰ্কে কিছু কথা পাতিব খুজিছোঁ আচলতে মোৰ নিজৰ কথা নহয় এইটো এডিআৰৰ এটা ৰিপৰ্ট আসাম ইলেকশ্যন ৱাটছৰ তৰফৰ পৰা যিটো প্ৰকাশ কৰা হৈছে সেই এডিআৰৰ এটা ৰিপৰ্ট সন্দৰ্ভত আমি কিছু কথা পাতিব খুজিছোঁ প্ৰথম কথা খুব সৰুকৈ আমি কথাখিনি পাতিব খুজিছোঁ যে ইয়াত দুই তিনিটা বিষয় আলোচনা কৰিছে বা বিশ্লেষণ কৰিছে প্ৰথম কথা সাংসদসকলে যোৱা লোকসভাত সদনত সাংসদসকলৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আছিলে সেই কেইবাজনো সাংসদে বৰ্তমান নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে তাৰ ভিতৰত প্ৰদান বৰুৱা এজন সকলো ফালৰ পৰা তেখেতৰ পাৰফৰ্মেঞ্চ আছিলে অতি নিম্ন তেখেতে সদনত মাত্ৰ ২৬ দিন সময় উপস্থিত আছিলে আৰু মাত্ৰ এটা প্ৰশ্ন উত্থাপন কৰিছিলে ইয়াৰ বিপৰীতে কিন্তু ডিব্ৰুগড় সমষ্টিৰ পৰা বিজেপিৰ যিজন সাংসদ তেওঁ ৯২% দিনেই সদনত উপস্থিত আছিলে আৰু ৩১২ দিনৰ ভিতৰত ২৮৮ দিন তেওঁ উপস্থিত আছিলে তাৰপিছতে ৰাধেশ্যাম বিশ্বাস তেখেতৰ উপস্থিতিও 88%, ৰমেন ডেকা তেখেতৰ উপস্থিতিও আছিলে ৮৭%, বীৰেন সিং ইংতি আছিলে ৮৩%, ঠিক তেনেকৈ গৌৰৱ গগৈৰ আছিলে ৭৮%, কিন্তু প্ৰশ্নৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম যে আটাইতকৈ ভাল প্ৰশ্ন কৰিছিলে বদৰুদ্দিন আজমলে প্ৰায় ৪০২টা প্ৰশ্ন কৰিছিল তেওঁ সেই সময়ছোৱাত আৰু আটাইতকৈ কম প্ৰশ্ন কৰা সাংসদজন হ'ল ক্ৰমে প্ৰদান বৰুৱা আৰু বীৰেন সিং ইংতি কংগ্ৰেছৰ বীৰেন সিং ইংতিয়ে মাত্ৰ এটা প্ৰশ্ন উত্থাপন কৰিছিলে ইয়াৰ বিপৰীতে সুস্মিতা দেৱে কংগ্ৰেছৰ ৩১৭টা প্ৰশ্ন আৰু গৌৰৱ গগৈ কংগ্ৰেছৰ তেখেতে ৩০৬টা প্ৰশ্ন উত্থাপন কৰিছিলে তাৰ বিপৰীতে বিজয় চক্ৰৱৰ্তীয়ে বিগত সময়ছোৱাত ৫ বছৰত মাত্ৰ ৩৮টা প্ৰশ্ন উত্থাপন কৰিছিলে একেদৰে ৰাজেন গোহাঁয়ে মাত্ৰ ২৩টা প্ৰশ্ন উত্থাপন কৰিছিলে নৱ কুমাৰ শৰণীয়া তেওঁ ৭৭টা প্ৰশ্ন উত্থাপন কৰিছে বিজেপিৰ ৰামেশ্বৰ তৈলীয়ে ৯১টা কিন্তু ইয়াৰ আমি দেখোঁ যে অসমৰ অৱস্থা খুব বেয়া প্ৰশ্ন উত্থাপন কৰাৰ ক্ষেত্ৰত বা সদনত নিজৰ উপস্থিতি আৰু প্ৰশ্ন উত্থাপন কৰাৰ ক্ষেত্ৰত এডিআৰে যি প্ৰতিবেদন প্ৰস্তুত কৰিছে তাৰ অসমৰ পাৰফৰ্মেঞ্চ খুব বেয়া আমাৰ জনপ্ৰতিনিধিসকলে সদনলৈ কিয় যায় দিল্লীলৈ তেওঁলোকক আমি পঠাওঁ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকৰ উপস্থিতি ইমানেই অনিয়মীয়া আৰু ইমানেই সীমিত আছিল যে সেয়া আপোনালোকে শুনিলে একেবাৰে আচৰিত হৈ পৰিব যে সিৰাজুদ্দিন আজমলৰ তেখেতে ইউডিএফৰ বৰপেটাৰ তেখেতৰ মাত্ৰ ৩৫% দিন তেখেত উপস্থিত আছে একেদৰে বদৰুদ্দিন আজমল মাত্ৰ ৬০% উপস্থিত আছে কামাখ্যা প্ৰসাদ তাছা যোৰহাট সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী আছিলে মাত্ৰ তেখেতে ২৩১ দিন উপস্থিত অৰ্থাৎ ৭৬% তেখেত উপস্থিত আছিলে ঠিক তেনেকৈ আপোনালোকে যদি মন কৰে কামাখ্যা প্ৰসাদ তাছাই ১১০টা প্ৰশ্ন উত্থাপন কৰিছিলে ৰমেন ডেকাই ৯৬টা প্ৰশ্ন উত্থাপন কৰিছিলে কিন্তু ইয়াৰ ভিতৰত আৰু এটা দুখ লগা কথা হ'ল যে অসমৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰত এনেকুৱা এখন ৰাজ্য মহাৰাষ্ট্ৰৰ ৫৩৪টা তেওঁলোকে ৫৩৪% প্ৰশ্ন উত্থাপন কৰি তেওঁলোক শীৰ্ষস্থান দখল কৰিছে আৰু অসমে মাত্ৰ ১২১টা গড় হিচাপত প্ৰশ্ন উত্থাপন কৰি অসম আছে প্ৰায় ১৮ নম্বৰ তালিকাত এতিয়া কথা হ'ল যে এই সাংসদসকল যে দিল্লীলৈ যায় বা তেখেতসকল সদনলৈ যায় প্ৰতিনিধি হিচাপে তাৰ বিনিময়ত যথেষ্ট ধন ব্যয় হয় তেওঁলোকৰ তাত দৈনিক ভাত্তা পায় আৰু খুব আমি এটা তথ্য লাভ কৰিছোঁ যে অসমৰ সাংসদসকলে যে গুৱাহাটী বা দিল্লীলৈ যেতিয়া যায় ফ্লাইটৰ অৰ্থাৎ তেওঁলোকে বিমানত যায় বিমান পৰিবহণ ব্যয় যিমানেই বেছি কৰিব পাৰে সেই ব্যয় প্ৰতিদিনাই তেওঁলোকে তাৰ বিনিময়ত দৈনিক ভাত্তা লাভ কৰে ধৰা হ'ল তেওঁলোকে যদি ২৫,০০০ টকা বা ৩০,০০০ টকা যদি তেওঁলোকে বিমান ভাড়া কৰি যায় তেতিয়াহ'লে সেই ভাড়াৰ ওপৰত ভিত্তি কৰি তেওঁলোকে দৈনিক ভাত্তা দিল্লীত লাভ কৰে আৰু তেনেকৈ উপস্থিতিটো সেইকাৰণে এটা প্ৰতিবেদন আৰু এখন প্ৰতিবেদন প্ৰকাশ হৈছে সেইখন প্ৰতিবেদন শীঘ্ৰে আপোনালোকৰ ওচৰলৈ আনিম তাত কোৱা হৈছে অসমৰ সাংসদসকলে বিমানৰ ভাড়া বহালৈ তেওঁলোক ৰখি থাকে আৰু তাৰপিছত তেওঁলোকে দিল্লী যাত্ৰা কৰে এয়াই হৈছে আমাৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা প্ৰিয় দৰ্শক যে আপোনালোকে ভোট দিব বিবেচনা কৰি ভোট দিব বিবেক ভোট দিব কিন্তু ভোট দিবলৈ আহিবই সময়ে সময়ে এনেকুৱা ধৰণৰ কিছু
প্ৰতিবেদন লৈ আপোনালোকৰ ওচৰলৈ আহিম আমি আৰু এটা কথা ক'ব লাগিব নোটা সন্দৰ্ভত যে নান অফ দ্য এবভ আমি তেনেকুৱাকৈ ভোট দিম নেকি যদি আমাৰ নিজৰ সাংসদ পছন্দ নহয় নিজ প্ৰাৰ্থী পছন্দ নহয় আমি নান অফ দ্য আমাৰ সংবিধানে সেই ব্যৱস্থা দিছে বা গণতান্ত্ৰিক ব্যৱস্থাত আমাৰ নিৰ্বাচন আয়োগে সেই ব্যৱস্থা শেহতীয়াকৈ দিছে সেই সম্পৰ্কেও আমি পৰৱৰ্তী খণ্ডত কথা পাতিম নমস্কাৰ